হে গাইজ ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল প্রসেনজিৎ ব্লগ। গাইজ আজি যাম অশোক অষ্টমী মানে গা ধুবলৈ যাম। আজি অষ্টমী স্নান বুলি কয় আৰু আজি আছে বাসন্তী পূজা। আজি হৈছে অষ্টমী, অহাকালি নৱমী আৰু তাত মেলা হৈ আছে। আৰু মেলা কিমান দিনলৈকে থাকিব আৰু বাসন্তী উৎসৱটো কিয় পালন কৰা হয় আৰু তাত অষ্টমী স্নান কিয় কৰে গোটেইখিনি জানিবলৈ পাব আজিৰ ব্লগটোত। আজি মই আৰু এইফালে বিশাল যাম আৰু মা আহি আছে আৰু অলপ বৰষুণো দি আছে। ঠাকুৰীপাৰাৰ ৰাণী পুখুৰীত মানে অষ্টমী মেলা হৈ আছে, তাতে আমি যাম এতিয়া। আৰু ৰাস্তাটো অলপ এইফালে বেয়া আছে, তো ডাইৰেক্ট আপোনালোকক অষ্টমী স্নান দেখুৱাম। এতিয়া চব গা চা ধুই পুখুৰী পাৰত বহি খাই আছোঁ দৈ চিৰা, আৰু এইফালে মানুহে গা ধুই আছে। কেনেকুৱা লাগিছে? ভাল লাগিছে না? হা চব এয়া হৈছে ৰাণী পুখুৰী, মানে ইয়াতে আমি গা চা ধুলোঁ। মানে আজি এটা নিয়ম আছে অষ্টমী মেলাৰ দিনা, মানে ইয়াত গা ধুলে মানে পাপ মোচন হয় বুলি কিবা এটা নিয়ম আছে। আমি গা চা ধুলোঁ, গা চা ধুই দৈ চিৰা খালোঁ। আৰু এইফালে বিশাল গা ধুলি কেনে লাগিল? লগতে নাছিলে পাপ নোহোৱা হৈ গ'ল নেকি এতিয়া? যিমান যি পাপ কৰিছে এইবিলাক চব নোহোৱা মুক্তি গ'ল। এতিয়া মানে গাইজ এতিয়া আমি যাম মেলা চাবলৈ। আজি হৈছে অশোক অষ্টমী। এইফালে চব এতিয়া মেলাত সোমাইছোঁ। এইফালে মা আমি আহিছিলোঁ 10টামান বজাত, গা চা ধুলোঁ আৰু এতিয়া বাজে 1টামান বাজিছে। মেলা মানে পূৰা ভিৰ হ'ব আৰু 3টামান বজাৰ পৰা। এইফালে চব মেলা লাহে লাহে ষ্টাৰ্ট হৈছে আৰু 3-4টামানৰ পৰা ভিৰ হ'ব, ৰাতিলৈকে থাকে। গাইজ মানে এইবাৰ মেলাটো মানে পুখুৰী পাৰত বহিছে আৰু অইনবাৰ মানে পথাৰত বহে। মানে এইবাৰ বৰষুণৰ কাৰণে পথাৰত বহা নাই, আৰু এইবাৰ পথাৰত মানে খেলা চেলাবিলাক বহিছে। এইফালে খেল আছে। এইফালে এইটো কি খেল? কি খেল এইটো? ৰিল খেল। এই কাম নাই কাম নাই কাম নাই কাম নাই কাম নাই। বিশাল আমাৰ এই কাম নাই 20 টকা খেদালোঁ, এনে খেলালো এনে গেল 10 টকা, কিন্তু এইম নাই, একো নাই আমাৰ, নোৱাৰিলোঁ। তথাপি খেলৰ মজাটো লৈছোঁ আৰু এইফালে মাটিৰ বাচন। বিশালে বাৰ্গেনিং কৰি আছে। দোকানী কৈছে 5টা দিব, ই কৈছে 6টা লাগে তাক। অঁ তোমালোকৰ প্ৰসেনজিৎ ব্লগ দিয়ক। মানে ফুচকা দেখা পালে মানে মুখৰ পানী আহি যায়। তোৰ আহে না? আহি গ'ল নেকি? কেনে ভাল আছে না? জ্বালা হয় নাই, ঠিকে আছে। জ্বালা দিব আৰু জ্বালা লাগব। জ্বলাইছে না? এবাৰ জ্বলাইছে নাই? ঠিক আছে। তই ফুচকা খাই কেনে লাগিল? ভাল লাগছে। এতিয়া কি খাবি? আইচক্ৰীম। আইচক্ৰীম কেনেকৈ? আইচক্ৰীম কেনেকৈ? 10 টকা দিবচোন, 2টা খাই দিওঁ। তামাম ডেঞ্জাৰ। আজি আহিছোঁ বাসন্তী পূজা চাবলৈ, আৰু এই বাসন্তী পূজাৰ বিষয়ে মই ইমান ভালদৰে নাজানো। এইফালে আছে পূজা কমিটিৰ উপদেষ্টা, তেখেতৰ পৰা আমি জানিম যে বাসন্তী পূজাৰ বিষয়ে, বাসন্তী পূজা কিয় পালন কৰা হয়। দাদা আপোনাৰ নামটো কওক প্ৰথমতে। মোৰ নাম শ্ৰী সুমন্ত বৰ্মন, মই এই অনুষ্ঠানৰ উপদেষ্টা। আৰু এই বাসন্তী উৎসৱটো কি কাৰণে পালন কৰা হয়? এইটো মানে আমি জন্ম লগ্নৰ পৰাই চাই আছোঁ যে আমাৰ ইয়াত বিশেষকৈ ৰাণী পুখুৰী পাৰত, ৰাণী পুখুৰী উপলক্ষে ইয়াত বাসন্তী পূজা অনুষ্ঠিত হয়, যাতে ভক্তবিন্দু যাতে আহি ইয়াত গা ধুব পাৰে। আৰু আমি সৰুৰ পৰাই জানিব পাৰিছোঁ যে ৰাণী পুখুৰীত হেনো গা ধুলে
মানুহৰ মংগল হয় আৰু মংগল কামনাৰ্থে মানুহে ইয়াত গা ধুবলৈ আহে আৰু এই পৰিপ্ৰেক্ষিতে অনুষ্ঠানটো পতা হয়। বাসন্তী দেৱীৰ উদ্দেশ্য আছিলে যে যাতে পৃথিৱীত যাতে মানে শান্তি স্থাপিত হয়, মানুহৰ যাতে অপায় অমংগলবোৰ দূৰ হৈ যাতে মংগল প্ৰতিষ্ঠিত হয়, মানুহৰ যাতে সমিলমিলভাৱে একত্ৰিত হৈ মানুহে যাতে সকলোৱে একেমজিয়াত আহি যাতে ভাতৃত্ববোধ বজাই ৰাখিব পাৰে, তাৰ উদ্দেশ্যেই আমাৰ এই অনুষ্ঠানবোৰ পতা হয়। গাইছ, এইফালে আছে কমিটিৰ প্ৰেচিডেণ্ট, তেখেতে অলপ মন্তব্য আগবঢ়াব এই বাসন্তী পূজা উপলক্ষে। এইটো অষ্টমী মেলাত সকলোৱে আহি এই অষ্টমী স্নান কৰিলে পাপমুক্ত হয় বুলি আমি সকলোৱে শাস্ত্ৰমতে এটা বিশ্বাস কৰোঁ আৰু আমি সনাতনী মতে আমি এইখিনি কথা জানিব পাৰোঁ। আৰু এই অঞ্চলৰ বা এই বৃহৎ এই ক'ব গ'লে গোটেই প্ৰান্তৰ পৰা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এইটো ঠাইলৈ মানুহ আহে। তো আহি পেলাই ইয়াতে গা পা ধুই তাতে সেৱা শুশ্ৰূষা কৰি মাৰ চৰণত নিজৰ তাৰমানে পৰিয়ালৰ মংগল তথা এই অঞ্চলৰ ৰাইজৰ মংগল সকলোৱে যেনে সুখী হয়, সেইকাৰণে আমি এইটো বৃহৎ অঞ্চল ধৰি আমি এইটো মেলাটো আয়োজন কৰা হয়, অশোক অষ্টমী মেলাৰ আয়োজন কৰা হয়। আৰু তাতে সকলো ভক্তবৃন্দ আহি ইয়াতে আনন্দ ফূৰ্তি কৰে। তাতে আমিও কৃতজ্ঞতা জনাইছোঁ সকলোকে। হয়তো বহুতে বহুত কথা কয় যে ত্ৰেতা যুগত ৰামে কৰিছিল, কিন্তু শাস্ত্ৰৰ কথা হয়, শাস্ত্ৰৰ কথা ইমান ধৰক নাজানো, তথাপিতো আমি যিমান দূৰ জানিব পাৰিছোঁ। এইবাৰ পথাৰত মানে পূৰা পানী হৈ আছে, সেইকাৰণে মানে পথাৰত এইবাৰ মেলা বহা নাই। অইনবাৰ মানে ইয়াত বহুত ডাঙৰকৈ মেলা বহে, সেইকাৰণে এইবাৰ ৰাণী পুখুৰীৰ পাৰে পাৰে মেলা বহিছে আৰু পূৰা ভিৰ। আৰু এয়া হৈছে কমিটিৰ তৰফৰ পৰা এইফালে আমাক খাব দিছে চাওমিন। আপোনালোকে আহিছে, ভাল লাগিছে। আৰু আমি অহাকালি আছে, অহাকালি আহিব, অহাকালি আহিম নৱমী আমাৰ সোমবাৰে আহিব। আহিলে ভাল লাগে, পুৰণি অষ্টমী মেলা হয়, হৈ থাকে, আহিলে ভাল লাগিল। দশমীৰ দিনা কি মূৰ্তি উঠাব নেকি? মূৰ্তি আমি হেৰি কৰিম, প্ৰতিমা বাসন্তী মাক আমি বিসৰ্জন দিম সোমবাৰে 4টা বজাত। আপোনালোকে আহিব। আৰু আমাৰ ৰাইজৰ মই অনুৰোধ জনাইছোঁ, সকলো ৰাইজে যাতে আমাৰ মেলা উপভোগ কৰিব পাৰে, তাৰ কাৰণে আমি কামনা কৰিলোঁ। তোমাৰ নামটো কৈ দিয়া। মোৰ নাম ৰাতুল বৰ্মন। ঠিক আছে। পূজা পৰিচালনা কমিটিৰ ছেক্ৰেটাৰী।